নমস্কাৰ, মই উন্নতি বিদ্যালয়ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বিহুলৈ ওলাই আহিছোঁ। আপোনালোকক ৰঙালী বিহু শুভেচ্ছা জনালোঁ। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গাঁৱৰ বিহু যাক দেখাম বুলি আহিছোঁ আপোনালোকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত তপন দা আমাৰ গাঁৱৰ ঢুলীয়া আৰু এজন আছে দীপাংকৰ কৰ্মচাৰী আমাৰ গাঁৱত সহায় কৰি থাকে। এইজন আমাৰ গাঁৱত টিকট বুলি কয়। এইজন জিতেন গগৈ বিহুলৈ ওলাই আহিছে, সকলো ওলাই আহিছে আৰু এতিয়া ঢুলীয়াসকল এইজন আমাৰ ভৰালী গাঁৱৰ। হেল্ল' গাইজ, আমাৰ ল'ৰাটোক গাঁৱৰ ল'ৰাটোক ছাপোৰ্ট কৰিব। আমাৰ ই বৰ ধুনীয়া ঢোল বজাই, একদম পুৰা ভাল লাগে ল'ৰাটোৱে। ছাবস্ক্ৰাইব কৰিবা। সকলো আহিলে যিহেতু বৰক আমাৰ পলম নকৰি গাঁৱৰ বিহু যাক দেখুৱাওঁ আপোনালোকক। লাগে
আছে যদি মোলৈ মন অন্তৰ খুলি কৈ দি আছে যদি মোলৈ মন অন্তৰ খুলি কৈ দিয়া
ভিডিঅ'টো কেনেকুৱা কি পালে নাজানো, তো যিমান পাৰোঁ আপোনালোকক দেখুৱালোঁ আমাৰ গাঁৱৰ বিহু আজাক। তো কমেণ্ট কৰি জনাব কেনেকুৱা পালে কি। ভিডিঅ'টো আৰু ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে কমেণ্ট এটা কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ। অন্য টিভিটো আপোনালোক পাম।